এটা কথা গম পাইছা নেকি আমাৰ যি এসকে ডাঙৰীয়া যি জিঅ' ছবিত খেলছি গম পাইছো অলপ চলপ গম পাইছো দে 1000 টকা দিছি মোক পোষ্টাৰখিনি মাৰিব দিছি এইখিনি পোষ্টাৰখিনি মাৰিব দিছি পোষ্টাৰখিনি চাই লৈছি জিঅ'ৰে দেখি জিঅ' ভাল লাগছে জিঅ' সিম তো মানে আমি হেৰি কৰিম আমি এই 1000 টকাটো খানাই খাম আমি পোষ্টাৰখিনি মাৰি যাও বল বল আমাৰ এসকে ডাঙৰীয়া কি এগলা জিঅ'ৰ পোষ্টাৰ মাৰি আছা আমাৰ এসকে ডাঙৰীয়া 1000 টকা দিছি আমাক এই পোষ্টাৰখিনি মাৰি দিও মোৰ এসকে ডাঙৰীয়া হে সপ্তাহত তেওঁৰ ইলেকশ্যন আছে মার্কেটত নতুনকৈ আহিছে জিঅ' এসকে ডাঙৰীয়া জিঅ' মুন্না হেল্ল' মুন্না মুন্না ক'ত আছা তই আজি প্ৰচেছন আছে বুলি কালি যে আমি পোষ্টাৰ গেলা মাৰিছিলোঁ আহিছে তলে তোৰ আগতে আহিছিলোঁ তাড়াতাড়ি গাড়ী ব্যৱস্থা কৰিছে না গাড়ী ব্যৱস্থা এখন কৰিছিলোঁ চলি গেলা আছে না চলি গেলা গোটাই আছে আমাৰ ৰাজু ভাই আছে তোৰ বহি আৰু দুটামান আহিব চলি লাগব বহুত চলি লাগব ৰাণা কম ফোন এসকে ডাঙৰীয়া আহিব না চামচুল আৰু ইমেমুলটো আহি আছে ৰাতুলেও সেইবোৰ পাই বুলি কৈছে সি অলপ দেৰি হ'ব এতিয়া গাড়ীখন আছে গাড়ী ব্যৱস্থা কৰিলে গাড়ীখন আমি অলপ পোষ্টাৰ চোষ্টাৰ মাৰি ল'ব ভালকে ঠিকে আছে পরম শ্রদ্ধা দামপুর বাসীর রাইজ আজি আমার এমপি এসকে ডাঙৰীয়া আজি নির্বাচনত উঠিছে তেখেতক আজি আমি আমন্ত্রিত কৰি আনিছো তেখেতক প্ৰথমতে ফুলাম গামোচাৰে আমন্ত্ৰণ জনাব মিস্টাৰ মোহন আলীয়ে এসকে ডাঙৰীয়াক আমি অলপ চমু ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছো আরে ফাইলটো উলে দিয়ে না ইমান দে স্যার মহ হট মহ মহ তুমি মারিছা মোক মহ স্যার মহ কোন এইয়া তুমি মারিছা মোক আজি মোৰ সন্মান মিট্টি মে মিলি গয়া স্যার মহ মোক মারিব আইছা স্যার মহ ফাইলটো পোৱা নাই এতিয়া এইটো আরে ভৰাই থ নমস্কাৰ আজি আপোনালোকৰ মাজত মই এসকে ডাঙৰীয়া তুমি কি ভাবি আছা না তোমাৰ বিবিৰ কথা ভাবি আছা হয় স্যার আপুনি কওক স্যার এই দৰ্শক আপুনি নহয় তুমি অলপ ভয় কৰি থাকিবা তেতিয়াহ'লে ঠিক আছে আজি আপোনালোকৰ হয় 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 কথাটো ক'বা হয় দিবা কোৱাৰ পিছত ক'বা আজি আপোনালোকৰ মাজত মই এসকে ডাঙৰীয়া আপোনালোকৰ মাজত আজি মই জিঅ' চিমৰ ছবিত ভোট খেলিবলৈ ওলাইছো আপোনালোকে যাতে বিনামূলীয়া ভোট দি মোক মূল্যৱান কৰি তুলিব মানে মূল্যৱান হ'ব লাগিব হয়নে নহয় হয় মানে মই যেতিয়া জয় হ'ম তাৰপিছত আপোনালোকক কি দিম মানে দিব লগা বহুত আছে তাত তথাপিও মানে মই ভাবিছোঁ এটা ঘৰ দিম যিটো ঘৰৰ নাম হ'ব জিঅ' ঘৰ কি ঘৰ জিঅ' ঘৰ
আজি ফাৰ্ষ্ট দেখিবা দেখিবা জয় হোৱাৰ পিছত ৰাইজেও দেখিব আপোনালোকেও দেখিবা আৰু তুমিও দেখিবা হয় ছাৰ মইতো চামেই ছাৰ মই থাকিমো দেখিবা যিটো ঘৰত এবাৰ সোমালে মানে 84 days ওলাব নালাগে তাত সকলো ফেচিলিটি পাব ছাৰ হাগামুঠা হাগামুঠা তাতে চব কিনি আৰু আমি কি দিম জিঅ' ৰাস্তা এটা বনাই দিম সেই ৰাস্তাটোৰে খোজকাঢ়িলে মানে ঠেং অট'মেটিকলি গাড়ী চকাৰ নিচিনা ঘূৰি 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 থাকিব ঘূৰি নেকি চৰি অলপ ৰেচপেক্টলি ক'বা অল ঘূৰি ঘূৰি মানে যাই থাকিব আৰু যাতে সি মানে এবাৰ খোজকাঢ়িলে 28 days 90 days 80 days 84 days মানে যেমান ৰিচাৰ্জ কৰে আৰু যেমান দাবে ফেলে ঘুরতে দে আৰু ওলা লাহেকে দাবালি কম হেৰি পাব কষ্ট পাব মাইণ্ড আছে কাৰণেতো মাইকটো আপোনাৰে মেহৰবানী মানে সেই ৰাস্তাটোত সেনেকুৱা হ'ব আৰুনো কি দিম জিঅ' ছাতা এটা দিম তোমালোকক এনেকুৱা ছাতা দিম নহয় মানে ওপৰৰ পৰা বৰষুণ পৰিলে গাত বৰষুণ নপৰে কিন্তু পানীহে পৰিব ছাৰ আপোনাৰ এইবাৰ যে ভোট খেলিম বুলি ভাবিছে আপুনি সিদ্ধান্ত কেনেকৈ ল'লে কিয় ল'লে আপুনি সিদ্ধান্তৰ কথানো কি ক'বা হে মানে কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰা ল'ৰা আজি মই আপোনালোকৰ মাজত জিঅ' চিমৰ ওপৰত ভোট খেলিম সিদ্ধান্ত মানে এইটোৱে যে মই জয় হোৱাৰ পিছত মই নিজৰো ষ্টাইল বাঢ়িম আৰু মই ৰাইজৰো ষ্টাইল বাঢ়ি দিম ছাৰ ভোডাফোনত কেনেকৈ দিছে ভোডাফোনত কি ক'ম নেটৱৰ্কে নাপায় ঠাই লৈ লৈ সেইকাৰণে ভোডাফোন নাখালে এতিয়া জিঅ' মানে অলপ দামী আছে না সেইকাৰণে মই জিঅ' চিমৰ ওপৰতে পেলাইছোঁ আৰু আজি এইবাৰ ছাৰ আপুনি অলপ বহি লওক নেকি ভাগৰ লাগিছে হ'বলৈ পানী নাই নেকি অসমত ছাৰ আপুনি জহাই বাচ্চা আহিছো পানী ঠিক আছে তেনেহ'লে বহি লওক বহুত ভাগৰে লাগি গ'ল ছাৰ পানী আহি পাইছে ছাৰ এই পানী দিয়ক পানীটো এইটো কি হ'ল পানী আনিছে ছাৰ এইটো মানে খালত আছিল মোক এইটো খালৰ পৰা পানী আনিছে অসমৰ পানী আৰু কি খালৰ পানীয়ে খাব লাগিব হয় ইমান দেৰি কৰিলি ছাৰ খোৱাত কেনে পানী পানীৰ সোৱাদ মানে কি কম বহুত সোৱাদ লাগি গ'ল এতিয়া আমি পইণ্টত আহোঁ বহি লওক এইবাৰ নিৰ্বাচনত যিটো আমাৰ পৰা বিপৰীত পক্ষ উঠিছে সি কি দিব এইবিলাক কি আনি থকা ছাৰ এইটো কি কৰিলে এইটো কিবা পাছৱৰ্ড বুলি কৈছে খুলি দিলো ছাৰ মই উঠিছো ছাৰ তুমি উঠিছো ছাৰ হয় ছাৰ উঠিছো মই উঠি হলো এইবাৰ মোৰ বিপৰীত পক্ষ যিয়ে খেলিছে তুমি কি চাই আছা ছাৰ উঠিছো মাইকটো অলপ ভালকে ধৰা তেনেহ'লে কথাই নাই জনতা শুনা হ'ব আমাৰ বিপৰীত পক্ষত যিজন ল'ৰা উঠিছে বা যিজন ব্যক্তি উঠিছে তেওঁ কি দিব ৰাইজক কি দিব তেওঁ তাৰ দুটা তিৰি কি দিব হ'ব নোৱাৰে তোমাৰ দেখোন তিনিটা আনে পাই ছাৰ সেইদিনা দিনা আপুনি গৈছিলি এটা মাইকীৰ লগত না মইতো মোৰ নহয় সেইটো তাৰ তিৰিৰ কথা কৈছো মই বিয়াই কৰা নাই আৰে মই কিয় বিয়া কৰা মই বিয়া কৰা কেতিয়া যেতিয়া জয় হ'ম তাৰপিছতহে বিয়া কৰা মানে সি দুখৰ কথা সি কম সি তিৰিক খুৱাবৰ কাৰণে হয় নেকি ইমান জুৰি দিছে ধূপ পাই গৈছো সি তিৰি খুৱাবৰ কাৰণে সেইদিনা মই গ'লো ৰাস্তাত ফুটা কাঁহী বাতি আছে তাতে মই 3 টকামান দিলো খুচুৰা পইচা মইতো বিয়াই কৰা নাই দিলো দেই আৰু বালা বেয়া চলি এতিয়া ছাৰ আপুনি ছাৰ কি প্লেনিং আছে আৰু ক'ৰবাত আপোনাৰ কিবা মিটিং চিটিং আছে নেকি মিটিং নাই এইখনে আছিলে এইখন লাষ্ট এতিয়া অহাকালি মানে নিৰ্বাচন হ'ব গতিকে আপোনালোকে মোক মানে কি ভাবি থাকা নহয় মানে ছাৰ এই কথা এটা মনত পৰিল কি কথা তোমাৰ কি বিবি আছে নহয় ছাৰ এখেতে বোলে সেইদিনা তেওঁলোকৰ ঘৰত গৈছিল বোলে মই অলপ শুনা পাইছিলো কওকচোন আপোনাৰ ঘৰত গৈছিলো সেইটো তিৰি কাৰ আছিল ছাৰ ক'ত তিৰি দেখা পাইছা আপোনাৰ ঘৰ যেন দেখা পাইছিলো সেইটো তোমাৰ তিৰিটো কোৱা নাই নেকি কোন হয় আপোনাৰ বিবি বুলি কৈছে মই কেতিয়া বিয়া কৰালো নাজানো ছাৰ সপোনতে বিয়া কৰাব পাৰো হ'ব দে এই নহয় নেকি ছাৰ কৰাইছে নাই নাই এই আপোনাৰ পিয়ে হয় মিছা কথা ক'ব নেকি আৰু নতুন বাহানা বনাই এই ইলেকশ্যনত মোক হাৰোৱাৰ কাৰণে
মোৰ টিমত আছে নে কাৰোবাৰ বেলেগৰ টিমত আছে এইটো মই ধৰিব পৰা নাই। মই দেখিছো কাৰণে কৈছো ছাৰ। হ'ব পাৰে দিয়া মোৰ তিৰি যে মানি লৈছো আৰু তুমি কৈছা যদি। আপুনি কিয় নহয় আপুনি কৈছে পিয়ে বুলি কৈছে না পিয়ে। গতিকে অহাকালি নিৰ্বাচন আছে, গতিকে সমূহ ৰাইজে মানে ভোটটো দি মোক জয়যুক্ত কৰিব। এই দলৰ কৰবা আহিলে ছাৰ মহাৰাষ্ট্ৰৰ পৰা ফোন মাৰছি বোলে। কাই হ'ল নাছি ৰাজেন বিয়ে অটল বিহাৰী ৰাজেন বিহাৰী না ছাৰ জালাল বিহাৰী ছাৰ ধৰিব পৰা নাই। নহয় ৰাজেন বিহাৰীয়ে ৰ মই কথাটো পাতি লওঁ মাইকটো অলপ হেমালি নি জনতা শুনাব কথা শুনা পাৰ্চনেল কথা আৰু শুনি অ হেল্ল' এই তুমি কি শুনি আছা এইবিলাক মোৰ পাৰ্চনেল কথা আৰে কি হয় 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 অ হয় 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 আমাৰ মোৰ কাষতে আছে মোৰ পিয়ে মোৰ পিয়ে অ বুজি পালো ই মোক হালোৱাৰ কাৰণে বহুত কাম কৰি আছে এতিয়া মানে তোমাৰ টিমত আছে কিমান টকা দিছা তুমি নাই নাই 35,000 নাই ছাৰ নাই ঠিক আছে তুমি কথা পাতিবা তাৰ পৰা পইচা লৈছা নাই ছাৰ এনে এই লোৱা এই মোবাইল লোৱা নাই ছাৰ এনে তাৰ পৰা পইচা এনে লোৱা কৈছে ছাৰ নাই আৰু ছাৰ মই বিয়া কৰা বুলি কৈছা মোৰ বিবিক দেখাইছা তুমি কি কৰি আছা চেলফি মোবাইল দেখি পোৱা নাই নেকি থৈ দিয়া মাই এনে কৈছে নাই ছাৰ এনে কৈছে এনে কৈছা ছাৰ এতিয়া আপুনি ৰাইজ জনতাক কিবা ক'ব নেকি? কি কম অহাকালি নিৰ্বাচন আহিছে গতিকে ভোটটো দি মানে মোক জয়যুক্ত কৰবি আৰু সেইটোৱে মই ৰিকুৱেষ্ট কৰোঁ এতিয়া আমি যাওঁ বহুত গৰম লাগিছে আৰু প্ৰগ্ৰাম বহুত আছে এতিয়া আমি যাব ল'লে ছাৰ বহক ছাৰ ইয়াতে বহক ছাৰ ইয়াতে বহক ছাৰ এনেকৈ বহু এছকে ডাঙৰীয়া জিন্দাবাদ আপোনালোকে আমাৰ ভিডিঅ'টো চালে আমাৰ পাৰ্ট 1 এইটো আমাৰ পাৰ্ট 2টো আমি উলিয়াই আছোঁ অহা সপ্তাহত আমি ৰিলিজ দিম আপোনালোকে অতি শীঘ্ৰে চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এইটো ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব Oh Janmoni, I love you, I love you, I love you. Rap, 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 rap,